আজি আমি আহিছোঁ বগৰীগুৰি। ইয়াত চলি আছে কৃষ্ণদৌল আৰু এইবাৰ ডাঙৰকৈ পাতিছে। এইবাৰ 100 বছৰ সম্পূৰ্ণ হ'ল, যাৰ কাৰণে ডাঙৰকৈ পাতিছে। আৰু এতিয়া শোভাযাত্ৰা হৈ আছে, তো আপোনালোকক দেখাব চেষ্টা কৰিম কেনেকুৱা কি চলি আছে। তো এতিয়া দৌৰি দৌৰি আহি কেনে শোভাযাত্ৰা লগ পালোঁ আৰু মোৰ পিছে পিছে আছে শোভাযাত্ৰা বেনাৰখন দেখা পাইছে কিজান। তো আপোনালোকক এতিয়া ভালকৈ দেখাব চেষ্টা কৰিম যিমান পাৰোঁ। মাজত সোমাব পৰা যাব না নাযাব? আমি যোৱা নামঘৰটোৰ নাম হ'ল
মহাপুৰুষ শ্ৰী শ্ৰী হৰ্থেশ্বৰ ঠাকুৰ নামঘৰ আৰু নামঘৰৰ কিছু দৃশ্য চাওক। এইখন হ'ল সন্মুখৰ গেট আৰু এইটোৱেই হ'ল নামঘৰটো। শোভাযাত্ৰা দলটো এতিয়া মন্দিৰত আহি সোমাল আৰু এতিয়া যিবিলাক শোভাযাত্ৰাৰ লগত জড়িত বাকীখিনি দেখাই আছোঁ আপোনাক পৰিস্থিতিখিনি কেনেকুৱা কি হৈছে ইয়াত। আপোনালোকে দেখা পাইছে ইয়াত
আমি ইয়াৰ পৰা যাবলৈ আৰু ইয়াৰ পৰা যাই আৰু বেলেগত গ'লাম অলপ যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক কৰক ছাবস্ক্ৰাইব কৰক যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ ভিডিঅ' এনেকৈ চাবৰ কাৰণে ঘণ্টা বটনটো দাবা থৈ দিব প্লিজ